হাই গাইজ, ৱেলকাম টু মাই চেনেল মানসপতি ব্লগছ। আজি এটা নতুন ব্লগ লৈ আহিছোঁ। চবেই চোৱা, শেষলৈ চাবা। এটা লাইক কৰি দিবা যদি ভাল পোৱা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰি দিবা প্লিজ। তো আজি মাঘৰ বিহু উৰুকা, কাইলৈ উৰুকা। তো আমাৰ গাঁৱৰ ৰাইজে মিলি 2টা পুখুৰী মাৰিছে, ৰাইজৰ পুখুৰী। তো তাকে অলপ দেখাইছোঁ, চিন কেইটামান দেখাইছোঁ। তো চোৱা, শেষলৈ চাবা। থেংক ইউ। গাঁৱৰ ৰাইজবোৰ আহি মাছ মাৰিবলৈ ৰেডি হৈছে। চবফালে চাব পৰা মানুহ। তো এতিয়া নামিছে মানুহবোৰ লাহে লাহে ঠাণ্ডা বতৰত ঠাণ্ডা পানীত মাছ মাৰিবলৈ নামিছে। এনজয়টো মেইন ন। তো চবেই মাছ পাওঁ নাপাওঁ, তো চবেই নামি আছে। চাই থাকা ভিডিঅ'টো। এতিয়ালৈ কোনেও মাছ পোৱা নাই, জাষ্ট এনেই নামি কৰি মানে এইটো পুখুৰীত আগতেই এই ওচৰৰ গাঁৱৰ মানুহখিনিয়ে মাছটো মাৰি শেষ কৰি দিলে। তো পোৱা নাই, তথাপি লাগি আছে। বহুত ঠাণ্ডা পানী, ইফালে বহুত দ পানী দ। তো মাৰি আছে মানুহে, চাই থাকা আৰু। গাইছ, এইটো পুখুৰী এতিয়া দেখালোঁ যিমানখিনি পাৰিলোঁ। তো মানুহে পোৱা নাই। আগতে মানে তাত মাছবোৰ হেৰি কৰি থৈ দিছে, মানুহে মাৰি থৈ দিলে। তো ইয়াত চবেই একো নাপালে, এনেই ঠাণ্ডা দিনত পানী নামাহে হ'ল। তো এতিয়া ইফালৰ যিটো পুখুৰী 2 নম্বৰ পুখুৰীটো আছে, তো তাত যাম। তাত মানুহে মাছ পাৰিছে, মই চাই আহিছোঁ। তো অলপ দেখাইছোঁ, চিনকেইটা দেখাইছোঁ। চোৱা, এটা লাইক কৰি দিবা। ভিডিঅ'টো ইমানেই আছিলে। গাঁৱৰ ৰাইজে মাছ মৰা দেখালোঁ অলপ, তাকে চালা। তাৰ বাবে থেংক ইউ। আৰু এটা লাইক কৰি দিবা প্লিজ, আৰু অলপ ছাপোৰ্ট কৰিবা মোক। গাইজ, চবকে মাঘৰ বিহুৰ শুভেচ্ছা দিছিলোঁ। আমাৰ ঘৰত বিহু খাবলৈ আহিবা, আৰু মাতিলে যাম ময়ো। তো চবকে লাষ্টত হেপী ভোগালী বিহু।